বন্ধুসকল, হোৱাটছএপ চাগে আপোনালোক সকলোৱে ব্যৱহাৰ কৰে, নহয় জানো? আৰু হোৱাটছএপত ভিডিঅ' শ্বেয়াৰো কৰে বা ভিডিঅ' ষ্টেটাছো দিয়ে। কিন্তু হোৱাটছএপত আমি এটা ডাঙৰ অসুবিধাৰ সন্মুখীন হওঁ যে যেতিয়া আমি ভিডিঅ' এটা হোৱাটছএপত ষ্টেটাছ থওঁ, তেতিয়া সেই ষ্টেটাছটো 30 ছেকেণ্ডৰ ওপৰত আমি থ'ব নোৱাৰোঁ, নহয় জানো? ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আজি চাই থাকিব, কাৰণ আজি মই আপোনালোকক ক'ম 5 মিনিটৰো অধিক ডাঙৰ ভিডিঅ' এটা কেনেকৈ আপোনালোকে হোৱাটছএপত ষ্টেটাছ থ'ব অতি সহজে। হয় বন্ধুসকল, আপোনালোকে হয়তো বৰ্তমান 30 ছেকেণ্ডৰ এটা ভিডিঅ'হে ষ্টেটাছত থ'ব পাৰে। এইটো সকলোৰে ক্ষেত্ৰতেই হয় যে 30 ছেকেণ্ডৰহে ষ্টেটাছ থ'ব পাৰে। 30 ছেকেণ্ডতকৈ ওপৰৰ এটা ভিডিঅ' ষ্টেটাছত থ'ব নোৱাৰে। গতিকে আজি মই আপোনালোকক এনেকুৱা এটা ট্ৰিক্স কৈ দিম, যোনটো ট্ৰিক্স ব্যৱহাৰ কৰি আপোনালোকে 5 মিনিটৰো অধিক ডাঙৰ ভিডিঅ', 30 ছেকেণ্ডৰ কথা নাই, আপোনালোকে 1 মিনিট 2 মিনিট যিমান হয় 10 মিনিটৰলৈকে আপোনালোকে ভিডিঅ' হোৱাটছএপত ষ্টেটাছ থ'ব পাৰিব। তো কেনেকৈ ষ্টেটাছ থ'ব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বন্ধুসকল, হোৱাটছএপত 5 মিনিটৰো ওপৰৰ ভিডিঅ' ষ্টেটাছ দিবলৈ আপোনালোকে মোবাইলত এটা এপ্লিকেশ্যন লাগিব। এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে প্লে' ষ্ট'ৰটো অ'পেন কৰি ল'ব। মই আপোনালোকক এপ্লিকেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। তো এপ্লিকেশ্যনটো ডাউনলোড হোৱাৰ পিছত ইনষ্টল কৰিব। ইনষ্টল হোৱাৰ পিছত অ'পেন কৰিব। এপ্লিকেশ্যনটোৰ নাম হৈছে ষ্টেটাছ আপলোডাৰ। এইটো দেখিছে, এনেধৰণে ইণ্টাৰফেচখিনি আহিব। চাওক, এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত মই লিংকটো ডেছক্ৰিপশ্যনত দিম, ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত চাওক 4টা অপশ্যন আছে: ষ্টেটাছ আপলোডাৰ, ষ্টেটাছ ডাউনলোডাৰ, বিজনেছ ষ্টেটাছ, মাই ডাউনলোডছ। ষ্টেটাছ ডাউনলোডাৰৰ পৰা আপোনালোকে আপোনালোকৰ হোৱাটছএপত যদি অন্য কোনোবাই ষ্টেটাছ থৈছে সেই ষ্টেটাছখিনি ডাউনলোড কৰিব পাৰিব। আৰু প্ৰথম অপশ্যনটো হৈছে ষ্টেটাছ আপলোডাৰ। এই অপশ্যনটোত ক্লিক কৰিব যদিহে আপুনি 30 ছেকেণ্ডৰ অধিক বা 5 মিনিটৰ অধিক 10 মিনিটৰ অধিক ভিডিঅ' ষ্টেটাছত থ'ব বিচাৰিছে। ষ্টেটাছ আপলোডাৰ এই প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই ভিডিঅ' ফাইলখিনি আহি যাব। তাত আপোনালোকে আপোনালোকৰ ভিডিঅ'টো চিলেক্ট কৰি ল'ব। এয়া চাওক, মোৰ এই ভিডিঅ'টো আপোনালোকে চাইছে 6 মিনিট 7 ছেকেণ্ডৰ হয়। এই ভিডিঅ'টো 6 মিনিট 7 ছেকেণ্ডৰ ভিডিঅ'টো হয়। এই ভিডিঅ'টো তেন্তে কেনেকৈ আপোনালোকে এতিয়া ষ্টেটাছ দিব চাই লওক। এই কাষতে থকা অপশ্যনটো দেখিছে ডাউনলোডৰ, এই অপশ্যনটোত ক্লিক কৰি দিব। এয়া চাওক, প্লিজ ৱেইট, অলপ টাইম ৰখিব। তাৰপাছত এনেধৰণে আহিব আপোনালোকৰ এই প্ৰথমত থকা যোনটো মাই ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰি চিম্পল প্ৰচেছ ষ্টেটাছ আপোনালোকে দি দিব পাৰে। এনেকৈ চাওক, আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো এই ষ্টেটাছত আহি গৈছে। এয়া চাওক, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ ষ্টেটাছত আহি গৈছে। তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো গুচি যাব হোৱাটছএপলৈ। এতিয়া মই মোৰ হোৱাটছএপত গৈ আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এইটো সম্পূৰ্ণ ভিডিঅ'টো এনেধৰণে ষ্টেটাছত আহি গৈছে। চাওক, এইধৰণে সম্পূৰ্ণ ভিডিঅ'টো আহি গৈছে। বেছি দীঘলীয়া প্ৰচেছ নহয় বন্ধুসকল, মাথো অকণমান। তো আপোনালোকে এনেধৰণে 30 ছেকেণ্ডৰো অধিক হোৱাটছএপ ষ্টেটাছ লগাব পাৰিব।